সোনকালে যাই ৰ'দ নপৰা ঠাইত বহিব লাগে। আহি পাই গ'লো কইনাৰ ঘৰ। বিয়া শেষ হোৱাৰ পিছত নালগাকে দাঙি নিবা লাগিব। আঙুঠি লুকাবলৈ আনা সাজটো পিছে বহুত সৰু হৈছে। ভালকে চাবচোন, এইবাৰ দৰাই আঙুঠিটো নিজৰ হাতত ৰাখি থৈ দিব, তাৰে ভিতৰত নিদিয়ে।
এইবাৰ কইনাই লুকাব। আশীৰ্বাদ বিয়াল কৰিম দে টাকা ভালকে ধৰ হ'ব দে হ'ব আমাৰ ধন্যবাদ চব আশীৰ্বাদ দি বিয়াৰ পিছৰ দিনা আজি মামাহঁতৰ ঘৰত পাৰ্টি, মানে দৰাৰ ঘৰত। এয়া সোণ দাদাই কিবা ক'ব আমাক। কি কম এতিয়া শশাংকৰ বিয়া খাব আহিছো এইটো আমাৰ দৰা অলপ লাজ কৰিব লাগিব নেকি নালগে দৰাই কিবা ক'ব প্ৰথম বিয়া বাছটো এক্সপিৰিয়েঞ্চ নেক্সট বিয়াখনত আমি ভালকে মানে এক্সপ্ৰেছ কৰিব বুলি আশা থাকিল হয় না সোণ দাদা নেক্সট বিয়া পাতব জিঠেন প্ৰথম বিয়া নেক্সট বিয়া পাতলি এক্সপ্ৰেছ ভালকে কৰে এক্সপিৰিয়েঞ্চ থকা মানুহবিলাকে নাহিল টাইম গিলি দিলি এক্সপিৰিয়েঞ্চ থকা মানুহ কৈ দিছো নহয় সিখন আগতে গাইজা আহেছে 2 নম্বৰ হে পুৰণ হয় বৌ উঠে আহুৰা মা কিবা কবি বৌ ব্লগ ব্লগ ইউটিউব মামি এয়াই আন্ধাৰ হৈছে মামিৰ তাতে কি কবা বিয়া খাই গৰম কেনে ব্লগটো কিবা কক লাগি আছে কিন্তু পেট চলেছে চাওমিন বঢ়িয়া খাই থাক খানা মেইন খা গোটে উঠা নাই কিন্তু আধাই উঠছি
গোটেই নুঠোৱাৰে পৰা এৰে পৰা বলি কি উঠোৱা নহয় দেখোন এৰে পৰা উঠছি ভালকে উফ নাচি নাচি ভাগৰ লাগি গ'ল ভিডিঅ'টো চাই যদি ভাল পাইছে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব